নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ। য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তু তথা ৰাশি ফলৰ মন্দিৰৰ ভিডিঅ' আলোচনা কৰোঁ। বলক তেন্তে আজি জানি লওঁ ২৭ ফেব্ৰুৱাৰীৰ সম্পূৰ্ণ ১২টা ৰাশিৰ সম্পূৰ্ণ ভাগ্যফলৰ বিষয়ে। বলক তেন্তে মূল ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ। আজি হৈছে ২৭ ফেব্ৰুৱাৰী ২০২২ চন, অসমীয়া ১৪ ফাগুন, ৰবিবাৰ। আজি সূৰ্য উদয় হৈছে ৫:৫২ বজাত আৰু সূৰ্য অস্ত যাব ৫:১৯ বজাত। আজি তিথি হৈছে কৃষ্ণা একাদশী তিথি। পুৱা ৬:১৯ বজাৰ পিছত কৃষ্ণা দ্বাদশী তিথি হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব আৰা নক্ষত্ৰ। আজি জন্ম হোৱা শিশুসকল ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু নৰগণ হ'ব। আহক বন্ধু-বান্ধৱীসকল, এতিয়া আমি ১২টা ৰাশিৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে জানি লওঁ। মেষ ৰাশি, আপোনালোকৰ ধাৰ্মিক ব্যস্ততা বাঢ়িব, মাতাৰ স্বাস্থ্য যত্ন ল'ব লাগিব আৰু মনত অলপ অশান্তি থাকিব পাৰে। কাৰ্যক্ষেত্ৰত উন্নতি লাভ কৰিব, সহকৰ্মী সহযোগ পাব, ব্যৱসায় আদিত শুভ হ'ব। বাদ বাকী যিকোনো বাদ বিবাদৰ পৰা আঁতৰি থাকিবলৈ নিজে চেষ্টা কৰিব। বৃষ ৰাশি, আপোনালোকৰ সহকৰ্মী সহযোগ লাভ কৰিব, চাকৰিত উন্নত হ'ব, কাৰ্যক্ষেত্ৰত যথেষ্ট উন্নতি লাভ কৰিব, মনৰ ইচ্ছা পূৰণ হ'ব। দিনটো বেয়া নহয়, কিন্তু অধিক পৰিশ্ৰম হ'ব, যাৰ ফলত আপোনাৰ ক্ৰোধৰ সৃষ্টি হ'ব পাৰে, গতিকে খং নমাবলৈ চেষ্টা কৰিব। মিথুন ৰাশি, সতৰ্ক হৈ থাকিব, বাদ বিবাদত জড়িত নহ'ব, কাৰ্যক্ষেত্ৰত উন্নতি হ'ব, শিক্ষা দীক্ষাত উন্নত হ'ব। আপোনাৰ কাৰ্যক্ষেত্ৰত উন্নতি হ'ব যদিও পৰিশ্ৰমো বাঢ়িব, গতিকে নিজৰ বাণীত সংযম ৰাখিব। কৰ্কট ৰাশি, আপোনালোকে আজি অলপ সাৱধান হৈ চলিব লাগিব, যিকোনো তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক, লগতে খৰচৰ মাত্ৰা কমাবলৈ চেষ্টা কৰিব আৰু চাকৰি আদিত সাৱধান হৈ চলাটো উচিত হ'ব। সিংহ ৰাশি, আপোনালোকৰ চাকৰিত উন্নতি হ'ব, যাত্ৰা শুভ হ'ব, পাৰিবাৰিক জীৱন শুভ হ'ব, পৰিয়ালত সুখ শান্তি সৌভাগ্য বৰ্তি থাকিব, মানসিক প্ৰশান্তি লাভ কৰিব। কন্যা ৰাশি, যাত্ৰা হ'ব পাৰে, মনটো উগুল থুগুল হৈ থাকিব পাৰে আৰু কাৰ্যক্ষেত্ৰত মন নবহিব পাৰে, গতিকে যিকোনো বাদ বিবাদৰ পৰা আঁতৰি থাকিব আৰু মনোযোগ নিৱেশ কৰিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ মনত অলপ অশান্তি থাকিব, গতিকে কিবা ভাল কৰ্মত জড়িত হৈ থাকক। তুলা ৰাশি, আয় বৃদ্ধি হ'ব, কলা আৰু সংগীতৰ প্ৰতি ৰুচি বাঢ়িব, লগতে সহায় লাভ কৰিব বন্ধুবৰ্গত তথা সহযোগ লাভ কৰিব আপোনাৰ সহকৰ্মীসকলৰ। বৌদ্ধিক তথা ৰচনাত্মক কাৰ্যত যথেষ্ট উন্নতি তথা সফলতা লাভ কৰিব। বৃশ্চিক ৰাশি, মানসিক শান্তি থাকিব, জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব, পৰিয়ালতো সুখ শান্তি সৌভাগ্য থাকিব। চাবলৈ গ'লে আপোনাৰ দিনটো যথেষ্ট উন্নত হ'ব, কিন্তু স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব লাগিব। ধনু ৰাশি, মন অশান্ত হৈ থাকিব, ধাৰ্মিক কাৰ্যত ব্যস্ততা বাঢ়িব আৰু আপুনি আজি যিকোনো বাদ বিবাদৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। মকৰ ৰাশি, ধন সম্পত্তি লাভ, কাৰোবাৰত পৰিৱৰ্তন হ'ব, লগতে বয়োজ্যেষ্ঠ তথা আত্মীয় কুটুম্বৰ পৰা সহায় সহযোগ লাভ কৰিব। আজি খৰচ অলপ বাঢ়িব, কিন্তু স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব লাগিব। কুম্ভ ৰাশি, আপোনালোকৰ মন প্ৰশান্তিৰে ভৰি থাকিব, ধাৰ্মিক কাৰ্যত পৰিয়ালৰ সৈতে জড়িত হ'ব তথা আত্মীয় কুটুম্বৰ লগত জড়িত হ'ব পাৰিব। উপহাৰ লাভ কৰিব, সন্তানৰ পৰা শুভ খবৰ লাভ কৰিব আৰু পৰিয়ালত সুখ শান্তি সৌভাগ্য বৰ্তি থাকিব। মীন ৰাশি, শিক্ষা দীক্ষা কেৰিয়াৰ আদিত উন্নত হ'ব, চাকৰি ব্যৱসায় আদিও উন্নত হ'ব, ঘৰ সংসাৰতো বেয়া নহয়, কিন্তু আপুনি ধৈৰ্য ৰাখিব লাগিব নিজৰ কৰ্মত আৰু মনটো শান্ত কৰি ৰাখিব লাগিব। বাদ বাকী আপোনাৰ বেয়া নহয়, কিন্তু স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'লে শুভ ফল লাভ হ'ব। বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে তলত কমেণ্টত গৈ ওম নমঃ শিৱায় কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ এষ্ট্ৰলজি আৰু ৰাশিফলৰ মন্দিৰৰ ভিডিঅ' সদায় পাবলৈ তথা আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ। আজিলৈ ইমানেই, ধন্যবাদ।